জোনমণি ৰাভাৰ মৃত্যু হৈছে এটা কাৰ এক্সিডেণ্টত। গম পাইছে সকলোৱে যে যোৱাকালি জখলাবন্ধাৰ সমীপত তেওঁ উজনি মুখে আহি থাকোঁতেই এটা কাৰ এক্সিডেণ্টত টেংকাৰৰ খুন্দাত তেখেতৰ কাৰখন এনেদৰে ভাগি পৰিছে, চূৰ্ণ বিচূৰ্ণ হৈ গৈছে, তেখেতৰ থিতাতে মৃত্যু হৈছে। জোনমণি ৰাভাৰ নামটো এটা চৰ্চিত নাম। এটা সময়ত জোনমণি ৰাভা এটা ট্ৰেণ্ডত আছিলে। তেখেতে বহুত ড্ৰাগছ মাফিয়া, নগাঁৱৰ বহুত ড্ৰাগছ মাফিয়াক তেখেতে ধৰিছিলে, তাৰ সৈতে জড়িত থকা মানুহ তেখেতে ধৰিছিলে। তাৰ উপৰিঞ্চি তেওঁ বিধায়কৰ সৈতেও মাজতে বহুত কিবা সংঘাত হোৱা দেখা গৈছিলে। তেখেতে মাত মতা দেখা গৈছিলে অন্যায়ৰ বিৰুদ্ধে। গতিকে বিশেষ কথা নহয়, আচলতে এইটো তদন্ত এটা হ'ব লাগে। এইটো প্ৰকৃততেই এটা এক্সিডেণ্ট নে ই পৰিকল্পিত হত্যাকাণ্ড। হয়তো তেখেতে কিবা মানসিক চাপো থাকিব পাৰে, যিহেতু তেখেতে এনেকুৱা ধৰণৰ কিছুমান কথাত মাত মাতে। সমাজৰ বেয়া কুকৰ্মৰ বিষয়ে যিহেতু তেখেতে মাত মাতি আহিছে, গতিকে তেখেতৰ কি কাৰণতনো এনেকুৱা এটা ঘটনা হ'বলৈ পালে, আচলতে এইটো এটা তদন্ত হোৱাটো উচিত বুলি ভাবোঁ। গতিকে সেয়াই আৰু এইটো এটা ব্যক্তিগত মতামতহে। আচলতে ৰাতি 2 বজাত তেনেদৰে টেংকাৰৰ খুন্দাত চূৰ্ণ বিচূৰ্ণ হৈ যোৱা যিখন জোনমণি ৰাভাৰ গাড়ীখন, এখন দেখিবলৈ ইয়াত পাইছে। তেখেতৰ থিতাতে মৃত্যু হৈছে। গতিকে ইয়াৰ ওপৰত এটা তদন্ত লোৱাটো উচিত। ইয়াৰ আচলতে প্ৰকৃত কাৰণটো ইয়াৰ প্ৰয়োজন আছে। ইয়াৰ যিহেতু এগৰাকী চৰ্চিত ব্যক্তি হয়, এছাই হিচাপে তেখেতৰ এটা নাম জোনমণি ৰাভা বুলি ক'লে প্ৰায় মানুহেই চিনি পোৱা হ'ল তেখেতক, যে তেখেতে নিজৰ কৰ্মদক্ষতা, নিজৰ সাহসিকতা তেখেতে দেখুৱাই গৈছে। বহুতো কথাত তেখেতে মাত মাতি আহিছে। বিভিন্ন ধৰণৰ বিতৰ্কতো তেখেতে সোমোৱা দেখা গৈছে। মাজতে তেখেতে জেলত যাব লগা হৈছিলে অলপ দিনৰ কাৰণে। যাতে এইটো এটা সাধাৰণ এক্সিডেণ্ট হিচাপে ভাবি নলয়, ইয়াৰ এটা তদন্ত কৰি উচিত যিটো প্ৰকৃত কথা, প্ৰকৃত ঘটনাৰ সত্যতাটো বিচাৰ কৰাটো উচিত বুলি ভাবোঁ। বৰ্তমান এইটো এটা ৰহস্যজনকভাৱে মৃত্যু বুলিয়ে ধৰিব লাগিব আচলতে। গতিকে সেই ৰহস্যৰ আঁৰৰ যিটো কাহিনী, সেই আঁৰৰ কাহিনীটো আইনী প্ৰক্ৰিয়াৰ দ্বাৰা যদি ৰাইজৰ মাজলৈ আহে, তেতিয়া ভাল হ'ব বুলি ভাবোঁ।